আজি আমাৰ বিদ্যালয়লৈ কাৰ আগমন ঘটিল চাওকচোন। এয়া চাওক মাখুন্দিৰ সৈতে তেখেতৰ পোৱালিটি। মাক আৰু পোৱালি হাতীৰ আজি আমাৰ বিদ্যালয়লৈ আগমন ঘটিলে আৰু তাকে দেখি চাওক আমাৰ কণ কণ মইনা মইনীসকলৰ কিমান ফূৰ্তি। যিহেতু ৰাস্তাৰ কাষেদি পাৰ হৈ যাবলৈ লৈছিলে, ছাৰেই আচলতে আমাৰ বিদ্যালয়লৈ মাতিলে আৰু সঁচাকৈ আহিলে। আমি ইমান ফূৰ্তি পাইছোঁ, আমাৰ ডাঙৰৰে ইমান ফূৰ্তি লাগিছে আৰু কণ কণ মইনা মইনীসকলৰ কিয়নো ফূৰ্তি নালাগিব। আৰু সিহঁতক ছাৰে আমিও সকলোৱে ওলাই আহিবলৈ ক'লোঁ। সকলোকে ইমান ধুনীয়া এটা মনোমোহা দৃশ্য বুলিয়ে ক'ব লাগিব উপভোগ কৰিবলৈ বুলি সকলো ল'ৰা ছোৱালীকে ওলাই আহিবলৈ ক'লোঁ আৰু সিহঁতি খুব ফূৰ্তি পাইছে দেখি। আচলতে নিজৰ মাতৃয়ে নিজৰ সন্তানক সদায় নিজৰ বুকুৰ মাজত ৰাখিব বিচাৰে। তেনেকৈ কিদৰে চাওকচোন মাকে নিজৰ পোৱালিটোকো কিদৰে নিজৰ একেবাৰে কাষত ৰাখিছে। আচলতে মাতৃ বুলি ক'লে জীৱ জন্তুৱেই হওক বা মানুহেই হওক মানে একেই হয়। মৰম মমতা দয়া নিজৰ সন্তানৰ প্ৰতি দায়বদ্ধতা সকলোৰে থাকে। আৰু এয়া দেখিছেনে আমাক নমস্কাৰ জনাইছে, ইমান ধুনীয়া ধুনীয়াকৈ নমস্কাৰ দিছে, কাণখন চুই দেখাইছে আৰু অকণমান সময় থাকি এয়া চাওক আমাৰ মাজৰ পৰা মাখুন্দিয়ে নিজৰ পোৱালিৰ সৈতে বিদায় লৈছে। আৰু মই এইটো সুধিছোঁ হাতী বাবাৰ পৰ্বটো গ'ল আৰু এতিয়া আমি বাইদেউ মই বাহিৰত বহি আছোঁ। যিহেতু আজি শনিবাৰ আৰু ইহঁতৰ এইকেইজনী হৈছে আমাৰ ক্লাছ 10ৰ ষ্টুডেণ্ট হয় আৰু ইহঁতৰ এক্সাম চলি আছিলে। মই সুধিলোঁ ইহঁতৰ পৰীক্ষা কেনেকুৱা হৈছে আৰু এয়া আমাৰ খনিন ছাৰ। কেইগৰাকীমান বাইদেউ আজি উপস্থিত নাই, বিশেষ কাৰণত আহিব নোৱাৰিলে। আৰু আমাৰ বিদ্যালয়ৰ আগফালৰ যিখিনি পৰিৱেশ চাওক কিমান সুন্দৰ আৰু এয়া গানৰ চৰ্চা মানে সংগীতৰ চৰ্চা। যিহেতু শনিবৰীয়া চৰাত আমাৰ বিদ্যালয়ত প্ৰত্যেক দিনাই ছবি অঁকা আৰু বিভিন্ন কাৰ্যকলাপৰ লগতে সংগীতৰো চৰ্চা কৰা হয়। এই ছাৰজনে আমাৰ অকণমানি ল'ৰা ছোৱালীকেইটা খুব সুন্দৰকৈ সংগীত কিদৰে পৰিৱেশন কৰিব, সংগীত কেনেদৰে গাব, ছাৰে গাব পাৰ পৰা সকলো শিকাইছে। আৰু মই ইহঁতৰ ওচৰলৈ আহিলোঁ। ইফালে ইহঁতি সংগীত শিকা নাই, ইহঁতি আকৌ ছবি আঁকি আছে। মই সুধিছোঁ কি কি আৰু ইহঁতি আকৌ কাৰ্টুন কেৰেক্টাৰ কাক কাক ভাল পায় মই সুধিছোঁ, শুনিব দেই। আৰু সিহঁতি বোলে ডৰেমন পকেমন মোক চাইনে সুধিছে, মই ক'লোঁ আৰু এয়া ছবিও আঁকি আছে সিহঁতি। আৰু